Hello guys, welcome to my YouTube channel Vishal and Akash Vlogs. তো আজি আমি শাওনৰ মাহৰ দ্বিতীয়টো সোমবাৰে আজি আমি মন্দিৰ যাই আছো। কি মন্দিৰ যাই আছো চাই থাকক। গাইস আজি আমি যেটো মহাদেৱৰ মূৰ্তি দৰ্শন কৰিবলৈ যাই আছো সেই মূৰ্তিটো আমাৰ ভাৰতবৰ্ষৰ 5 নম্বৰ স্থানত আছে। তো আপোনালোকে নিশ্চয় জানছে মই কোনটো মূৰ্তিৰ কথা কৈ আছো। সবাৰে আমি বাছত বহি ললো ধুনীয়াকৈ আমি তো এতিয়া আমি যাই আছো। তো সবাৰে বাছত মাতো তো বলক। তো সবারে আমি সামতা পাই গেল এই আমার সামতা হয় তো আমি সামতা পাই গেল সবারে বিহামপুৰৰ আমাৰ শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ পাই গেলো। এতে দুৰ্গা পূজা বহুত ডাঙৰকৈ পতা হয়, আপোনালোকে চাব আহিব। এতে বহুত ডাঙৰকৈ দুৰ্গা পূজা হয় আমাৰ। পাই গেলো খাতজাৰা। তো মজা কেনে এক্সপিৰিয়েঞ্চ আপোনালোকৰ? বম 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 বোলে চাববাৰে আজি পুৰা মানুহ হৈছে, কিছু মানুহ হৈছে চাববাৰে আজি। তো এই মন্দিৰটো ফাৰ্ষ্ট দৰ্শন কৰি লওঁ, তো লগ পাই আছোঁ। পুৰা মানুহ হৈছে আজি। বাবার দর্শন করলো তো গাইস। আমি বাবার দৰ্শন কৰিলো। তো আমি এটা বাবার দর্শন করলো। তো এটা আমি তাতে গেলে যাই আছো আমার মূর্তিটোর তাকে গেলে যাই আছো তাই হয়তো যাব তো আমি এটা মূর্তিটো চাব যাই আছো, শিৱ মূৰ্তি। তো বলক। তো চাববাৰে এইখন গেটেদি গ'লে আমি সেই শিৱ মূৰ্তিটো পাই যাম। তো বলক গাইছ চাই লওঁ আমি। তো গাইছ আমি শিৱ মন্দিৰ পাব যাই আছো গাইছ। এই শিৱ হৰ মহাদেৱ পাই গেলো গাইছ শিৱ মন্দিৰ, শিৱ মূৰ্তি। শিৱ মূৰ্তি পাই গেলো চাববাৰে। হৰ হৰ মহাদেৱ। জয় বাবা ভোলানাথ। তো বাবা দৰ্শন কৰি লওঁ আমি এতিয়া। তো বাবা দৰ্শন কৰি আমি লগ পাইছোঁ।
আগত দৰ্শন কৰিলোঁ এতিয়া আমি এটা গুহা আছে গুহাটোৰ ভিতৰত দি যাই আছোঁ ৰ'ব তো আপোনালোকে গুহাটোৰ ভিতৰত চাব পাৰে কিমান ধুনীয়া ধুনীয়া মূৰ্তি আছে ইয়াত গুহাটোৰ ভিতৰত তো এইটো চাব পাৰে মহাদেৱৰ মূৰৰ পৰা পানী পৰি আছে কিমান এটা সুন্দৰ লগা হৈছে ইয়াত আজি ভোগৰ ব্যৱস্থা কৰা আছে অকণমান আজি সোমবাৰ লৈ কাৰণে আহিলোঁ আমাৰ 92 ফুট হয় শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰত 5 নম্বৰত আছে এইটো শিৱ মূৰ্তিটো চবে চাব আহিব তো চাব পাৰে এইটো 92 ফুট আৰু ভাৰতবৰ্ষৰ এইটো আমাৰ 5 নম্বৰ ভিতৰত আছে তো যোৱাবাৰ 2022 বৰ্ষত এইটো আমাৰ উদ্বোধনী কৰা হৈছে শিৱ পূজাৰ দিনা তো গাইছ আমাৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো লগ পাই আছোঁ এনেদৰে সুন্দৰ সুন্দৰ ভ্লগৰ সৈতে তো তাক বাই বাই